সুন্দৰ প্ৰয়াস, সুন্দৰ প্ৰচেষ্টা আৰু সকলোৰে এনে হাত উজাৰি দিয়া মৰম চেনেহত পূব গুৱাহাটী বীৰ সন্মিলনে সঁচাকৈ আজি ধন্য মানিছে। আমি সঁচাকৈ উৎসাহিত আৰু আমি ৰাইজৰ ওচৰত আজিৰ এই যিটো উৎসাহ উদ্দীপনা এয়াকে আমি সহযোগ কৰি পূব গুৱাহাটী বীৰ সন্মিলনে 58 সংখ্যক সমাৰোহ অহা 14 তাৰিখৰ পৰা 17 তাৰিখলৈকে অনুষ্ঠিত কৰিবলৈ ওলাইছোঁ। সমূহ ৰাইজ, সমূহ অভিভাৱক লগতে সমূহ নাচনীক আমি আজি এই মঞ্চৰ পৰাই নিমন্ত্ৰণ জনালোঁ। আমি আশা কৰি